আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক প্ৰত্যেকে ভাল পোৱা চিকেন পোলাও ৰেচিপিটো বনাই দেখুৱাবলৈ লৈছোঁ। এয়া মই মাংস লৈছোঁ 750 গ্ৰাম। ইয়াতে অলপ নিমখ দিলোঁ, অলপ হালধি দিলোঁ, অকণমান অইল দি দিলোঁ। গোটেইখিনি ভালদৰে সানি লওঁ। মই হাতেৰে কৰিছোঁ, আপোনালোকে যদি অসুবিধা পায় চামুচেৰেও কৰিব পাৰে। কুকাৰত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া তেজপাত দুটা দিওঁ। মিডিয়াম সাইজৰ 4টা পিঁয়াজ কাটি থৈছিলোঁ মই। ইয়াতে মই এতিয়া দি দিম। ল' ফ্লেমত পিঁয়াজখিনি অলপ লৰাই ল'ব। এতিয়া আদা নহৰুৰ পেষ্ট ডাঙৰ চামুচেৰে 1 চামুচ দি দিম। শুকান জলকীয়া 5টা দিলোঁ। লং, ইলাচি, ডালচেনি দিলোঁ। ইয়াতে মই এতিয়া জিৰা গুড়ি 1 চামুচ দিলোঁ, ধনিয়া গুড়ি 1 চামুচ দিলোঁ, গৰম মছলা 1 চামুচ দিলোঁ। চিকেন মছলা 1.5 চামুচ দিলোঁ, ৰেড চিলি পাউডাৰ 1 চামুচ, হালধি আধা চামুচ দিলোঁ। মছলাখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া গোটেইখিনি ফ্ৰাই হৈ গৈছে বঢ়িয়াকৈ। এতিয়া মই ইয়াতে চিকেনখিনি দি দিম। বিলাহী এটা দিলোঁ। মই এতিয়া নিমখটো দিলোঁ। আপোনালোকে নিমখটো সোৱাদ অনুযায়ী দিব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। এতিয়া ল' ফ্লেমত দি মাংসখিনি কুকাৰৰ ঢাকনিৰে ঢাকি থ'ব। এনেকৈ মাংসখিনি 10 মিনিটমান ভাজিব। ঢাকনিখন উঠাই মাজে মাজে লৰাই চাব, যাতে মাংসখিনি লাগি নধৰে। মই এতিয়া চাউল 2 গিলাচ মাংসৰ লগত যোগ কৰি দিলোঁ। এতিয়া চাউলখিনি মাংসখিনিৰ লগত ভালদৰে মিহলি কৰি ল'ব। গোটেইখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত পানী 2½ গিলাচ দিলোঁ। এতিয়া কুকাৰৰ ঢাকনিখন লগাই দিলোঁ। হাই ফ্লেমত দি 2টা চিটি মাৰিলে নমাই থ'ম। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। দেখিবলৈ বহুত টেষ্টি যেন লাগিছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু খাই ভাল পালে ভিডিঅ'টো লাইক কৰিব।